নমস্কাৰ ভিউয়াৰ্স, আমাৰ চেনেল সিষ্টাৰ্ছ কিটচেনলৈ আপোনালোকক স্বাগতম। আজি আমি এটা বেলেগ ধৰণৰ চিঙৰাৰ ৰেচিপি আপোনালোকৰ আগত লৈ আহিছোঁ, যোনটো সাধাৰণতে বজাৰত পোৱা চিঙৰাৰ দৰে দেখাত নহয়, কিন্তু ইয়াৰ সোৱাদ তাতকৈ কোনো গুণে কম নহয়। সেইটো হৈছে পিনহুইল চিঙৰা। তাৰ কাৰণে এটা পাত্ৰত আপুনি প্ৰথমতে 2 কাপ ময়দা ল'ব আৰু তাত আপুনি অলপমান নিমখ দিব আৰু এচামুচ কালজিৰা আৰু আজৱাইন 1 চামুচ দি কেনে তাক ভালকৈ মিহলাই ল'ব। এতিয়া তাত 2 চামুচ তেল দিব, আপুনি ঘিউও ল'ব পাৰে আৰু তাক ভালকৈ ময়ন দি ল'ব। ময়নখিনি সেইখিনি মাফৰ দিব লাগিব যাতে আপুনি যদি তাক হাতত মুঠি মাৰি ধৰে তেনেহ'লে এটা চেপ আহে, তেনেকুৱা ধৰণৰে ময়ন দিব লাগিব। আৰু তাৰপিছত অলপ অলপকৈ পানী দি আপুনি বেছি টাইটো নহয়, বেছি ঢিলাও নহয়, তেনেকুৱা মধ্যমীয়া আকাৰৰ এটা ডো ৰেডি কৰিব আৰু হাতত অলপ তেল লগাই তাক লগাই থৈ দিব। এতিয়া ষ্টাফিঙৰ কাৰণে এটা কেৰাহীত তেল গৰম কৰিব আৰু তাত গোটা জিৰা আৰু গোটা ধনিয়া দিব। এতিয়া তাত এটা কাটি লোৱা ডাঙৰ পিঁয়াজ দিব আৰু এটা কুটি লোৱা জলকীয়া দি কেনে তাক কিছু সময় কোমল হোৱালৈকে ভাজি ল'ব। এতিয়া তাত ডাঙৰ চামুচেৰে এচামুচ বেচন দিব আৰু তাক ভালকৈ ভাজি ল'ব। এতিয়া আপুনি এইখিনি 3-4টা মান সিজোৱা পিটিকি লোৱা আলু দিব আৰু তাত নিমখ সোৱাদ অনুযায়ী মিহলাই দিব আৰু আধা চামুচ চাট মছলা, আধা চামুচ জিৰা গুড়ি, হালধি গুড়ি আৰু গৰম মছলাৰ গুড়ি দি কেনে তাক ভালকৈ ভাজি ল'ব। এতিয়া কিছু সময় ভজাৰ পিছত কাটি লোৱা ধনিয়া দি কেনে তাক ওলাই ৰাখি থ'ব। এতিয়া আপোনাৰ ময়দাৰ ডোটোৰ পৰা সৰু সৰুকৈ অলপ অংশ লৈ তাক স্কুৱেৰ শ্বেপৰ হোৱাকৈ 4 কোণ হোৱাকৈ বেলি ল'ব আৰু তাৰপিছত এটা বাতিত আধা চামুচ পানী লৈ এচামুচ ময়দাৰ এটা লেই বনাই ল'ব আৰু তাৰপিছত এই বেলি লোৱা ৰুটিখনত আপুনি আলুৰ যোনটো ষ্টাফিং বনাইছে সেইটো চাৰিওপিনৰ পৰা বহলাই দিব, ভালকৈ বহলাই দিব আৰু ছাইডৰ অংশখিনি আপুনি এৰি দিব আৰু তাৰপিছত ওপৰৰ পৰা ধুনীয়াকৈ টাইটকৈ এটা ৰোল বনাই আহিব। ৰোলখিনি বনোৱাৰ পিছত শেষত আপুনি ময়দাৰ লে যোনটো বনাইছিলে সেইটো দি তাক ভালকৈ আঠা মাৰি কেনে বন্ধ কৰি দিব আৰু তাক দীঘলীয়া এটা শ্বেপ বনাবলৈ চেষ্টা কৰিব। তাৰপিছত কোণৰ অংশখিনি কাটি দিব আৰু সমান মাফৰ সৰু সৰুকৈ টুকুৰা তাৰ পৰা কাটি উলিয়াব। এনেকৈ গোটেইখিনিয়ে সমানকৈ সৰু সৰুকৈ কাটি উলিয়াই বাকী ময়দাৰ অংশখিনিৰ পৰাও আপুনি বনাই ৰাখি ল'ব আৰু 5 মিনিটমান ফ্ৰিজত থৈ দিব। এতিয়া এটা বাতিত এবাতি পানী লৈ তাতে 2 চামুচ ময়দা দি কেনে এটা পাতলীয়া ঘোল বনাই ল'ব। এইটো বেছি ডাঠ ঘোল আমাক নালাগে, পাতলীয়া এটা ঘোল বনাই ল'ব আৰু এই টুকুৰাখিনি এটা এটাকৈ এই ঘোলত ডুবাই গৰম তেলত ডুব যোৱাকৈ ভালকৈ ভাজি ল'ব। তেনেকৈ প্ৰতিটো পিছে আপুনি এই ময়দাৰ ঘোলত ডুবাই সকলো পিনৰ পৰা মচমচীয়া হোৱাকৈ ভালকৈ ভাজি লৈ তেলৰ পৰা সাৱধানে এটা এটাকৈ উলিয়াই ল'ব। এবজৰ্বিং পেপাৰত আপুনি উলিয়াই ল'ব পাৰে। হৈ গ'ল আপোনাৰ পিনহুইল চিঙৰা ৰেডি। আপুনি তাক গৰমে গৰমে ছাৰ্ভ কৰক। আপোনালোকৰ যদি আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ৰেচিপি আগলৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।